তো হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে চাগে ভাল আশা কৰিছোঁ। এয়া আমি বৰ্তমান বনাব ল'লোঁ গাহৰি মাংস। দেখিবলৈ পাইছে বৰ্তমান পিঁয়াজ দি দিলোঁ তেলৰ লগত, এয়া হালধি দি দিয়া হ'ল। তাৰপিছত এয়া অলপমানকৈ ভাজিব লৈছোঁ, ট্ৰাই কৰিছোঁ যাতে গাহৰিৰ পৰা অলপ তেল ওলাই নি চাইছোঁ। এয়া বৰ্তমান গাহৰি পিচবোৰ সৰু সৰুকৈ কাটি ল'লোঁ। তাৰপিছত বনাব লৈছোঁ এয়া গাহৰি। দেখিবলৈ পাইছে সৰু সৰুকৈ কটা হৈছে, একদম খুবেই ভাল লাগিছে দেখিবলৈ পাইছে বন্ধুসকল। কালি ভিডিঅ'টো দিব নোৱাৰিলোঁ, বেয়া নাপাব, অলপ ব্যস্ত থকাৰ বাবে ভিডিঅ' দিয়া নহ'ল। তো আজি আকৌ দিবলৈ লৈছোঁ। এয়া হৈ গৈছে গাহৰি মাংস বৰ্তমান, এয়া চব ৰেডি গাহৰি মাংস। বাই বাই বন্ধুসকল।